हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু গাইস আপোনালোকে চাগে ভাবিছে ধুনিয়াকে একদম মুখৰ মেকআপ চেকআপ কৰি কেনি যায় তাকো ফুটচুট লৈ আছে হয় আমাৰ যেটো বিহু কৰ্মশালা হৈ আছে আৰু আজি বিহু কৰ্মশালাৰ শেষৰ দুদিন মানে লাষ্ট দিন আৰু সেই কাৰণে আজি মই যাব ওলাইছোঁ গৈ আছোঁ বাৰু কিন্তু কালিহে যোৱা নহলে কালি আমি দেগাঁও গৈছিলোঁ সেই কাৰণে যোৱা নহলে আৰু আজি যাম আজি এনেকুৱা চেনেল আহিব মানে চেনেল আহিব দিৱাই আহিব নিউজ লাইভ আহিব আপোনালোকক দেখাই থাকিম বাৰু চাই থাকিব ভিডিওটো শেষৰলৈকে আৰু মই মুখৰ যিখিনি মেকআপ আছে সেইখিনি কৰি ললো একদম ধুনিয়াকে মানে মই চুলিটো এতিয়া মানে কুপাটো বান্ধো আৰু মায়ে পিছত চাদৰ মেখেলা পিন্ধাই দিব এতিয়ালৈকে চাদৰ মেখেলা পিন্ধা নাই আৰু তেনেহে ব্লগ মই এতিয়া ধুনিয়াকে কুপাটো বান্ধি লওঁ তাৰ পাছত আপোনালোকক লগ পাই আছো So guys, यार धुनियाके माये कुपाটো বান্ধি দিলে আৰু চক আৰু আপোনালোকে ক'ব কেনেকুৱা লাগিছে কমেন্টত আৰু So guys, এয়া হৈছে আমাৰ মানে 10 দিনীয়া কৰ্মশালাৰ শেষৰ দিনটো ষ্টেজত পৰিবেশন কৰিছিলোঁ আৰু এয়া হৈছে আমাৰ দলটো আৰু গাইস এয়া আমাৰ ষ্টেজত আমাৰ দলটোৱে পৰিবেশন কৰাৰ পাছত এয়া এতিয়া বাহেতি পৰিবেশন কৰিব মানে একেবাৰে ডাঙৰ দলটোৱে ষ্টেজত পৰিবেশন কৰিব
এতিয়া মই আপোনালোকক বহুত দেৰি মই লগ পাইছোঁ আৰু এয়া হৈছে মোৰ বান্ধৱী আৰু গাইজ ভিডিঅ'টো এতিয়া আমাৰ মানে যাব হৈ গ'ল আৰু এতিয়া গৈ আছোঁ বলক আৰু মানে মানুহবোৰ গ'লে আৰু সেয়া দেখিছে এতিয়া মানুহবোৰ আহি আছে মাহঁতো আহি আছে এতিয়া আমি ঘৰ পালোহি আৰু মই কাপোৰ কানি চব সলাই ল'লোঁ আৰু এতিয়া মা আৰু মই ভাত কেইটামান খাই দিলোঁ যিহেতু ভোকো লাগিছে ৰাতিপুৱা 10টা বজাতে যোৱা 9টামান বজাত ভাত খালোঁ আৰু সেইটো 10টা বজাতে মাতিছিলে গাইজ আৰু গাইজ এতিয়া 4:30মান বাজিলে তাত পায়স খুৱাইছিলে বাৰু কিন্তু কেইটামান খাই দিলোঁ ভোকো লাগিলে সেইকাৰণে আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ বুলি ভাবিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে পাই থাকে নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই আৰু গাইজ একেবাৰে লাষ্টত আপোনালোকক আমাৰ স্কুলৰ আচাৰ্যহঁতৰ লগত মৰা ফটো কেইকপিমান দি দিছোঁ আৰু এয়া হৈছে মোৰ বান্ধৱীৰ লগত মৰা আৰু এয়াও হৈছে মোৰ বান্ধৱী আৰু এয়া চালক